ভাৰতবৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ। আজি 13 মাৰ্চৰ দিনা সাধাৰণ বিজ্ঞান অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা আছিল আৰু উভয়ত বাতিল কৰিব লগা হৈছে বিজ্ঞান পৰীক্ষা। প্ৰশ্ন কাকত ফাদিল ৰাতি ফাদিল হৈছিল 2023 বৰ্ষৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত, যাৰ বাবে বাতিল কৰিব লগা হৈছে আজিৰ পৰীক্ষা। ছাত্ৰ ছাত্ৰীসকল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক ডাঙৰ ঘোষণা কৰি কৈছে যে তোমালোকে টুইটাৰ বা ফেচবুকত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ একাউণ্টটো চালে গম পাবা যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 13 মাৰ্চত অনুষ্ঠিত সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত আগতীয়াকৈ প্ৰকাশ হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদে এক জাননী যোগে বাতিল কৰিছে। অৰ্থাৎ আজিৰ যিটো পৰীক্ষা এই পৰীক্ষা বাতিল কৰা হৈছে, পতা নহয় আৰু সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে এটা জাননীৰ জৰিয়তে এনেদৰে কৈছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ। ইয়াত কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো পৰীক্ষা আছিল সাধাৰণ বিজ্ঞান অৰ্থাৎ বিজ্ঞানৰ সেই মডেল আকাৰৰ অৰ্থাৎ লিখিত আকাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ ভাইৰেল হৈছে আৰু যিহেতু 13 মাৰ্চৰ যিটো পৰীক্ষা আছে এই পৰীক্ষাটো হেল কৰা হৈছে আৰু এই পৰীক্ষাটো পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত থাকিব অৰ্থাৎ হেল্ড থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ যিটো বিজ্ঞান পৰীক্ষা সেই বিজ্ঞান পৰীক্ষাটো পৰৱৰ্তী শেষত পৰীক্ষাটো পতা হ'ব। যেহেতু আজি সোমবাৰ আছিল, আজিৰ দিনটোৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো পৰৱৰ্তী পতা হ'ব। তাৰ ইয়াত কৈছে দ্য নেক্সট ডেট অফ এক্সামিনেশ্যন অফ দ্য ছাবজেক্ট জেনেৰেল চায়েন্স, অৰ্থাৎ পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীসকলৰ এই বিজ্ঞান পৰীক্ষাটো পতা হ'ব আৰু নতুন এটা ৰুটিন প্ৰকাশ পাব এই বিজ্ঞান পৰীক্ষাৰ বাবে।